মই আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে এটা নতুন যাত্ৰা আমি আৰম্ভ কৰিছোঁ। এটা নতুন এক্সপিৰিয়েঞ্চ লৈ আজি আমি 35 কিলোমিটাৰ খোজকাঢ়ি যাম চিয়াচিন গ্লেচিয়াৰৰ ওপৰৰ লেভেলত। মানে ক'বলৈ গ'লে 18,000 ফিট ওপৰত আমি গৈ আছোঁ। যাব লাগিব 80 কিলোমিটাৰ খোজকাঢ়ি। আমাৰ এই যাত্ৰা আৰম্ভণি কৰিছোঁ আৰু শেষ কেতিয়া হয় নাজানো বাৰু। আমি সঁচাকৈ আহি পালোঁ 35 কিলোমিটাৰ খোজকাঢ়ি। আচৰিত। আহি আমাক চাহ পানী খোৱাৰ ব্যৱস্থা কৰিলে আৰু কিছুমানে মানে কি চাহ খায়ে বাগৰি পৰিছে। তাৰপিছত আমি অলপ ধেমালি কৰিলোঁ, সেইখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। চাওঁ আহক, চাওকচোন কেনেকৈ বাগৰি পৰিছে। 35 किलोमीटर आया अभी। इधर थोड़ा ब्रेक 5 मिनट की, ज़्यादा नहीं। हम 3 महीने क्या खाएंगे, ऐसे ही खाएंगे। ये देखो अभी देखो चमकते हुए जा रहे हैं, उधर से आएंगे काले होते हुए आएंगे। हाय हाय, ठीक ठीक।